নিতৈ পানীধিং আঞ্চলিক ছাত্ৰ সন্থাৰ অৰিহণা যোগ ইতিমধ্যে ন্যস্ত কৰা সদৰখন ছাত্ৰ সন্থাৰ সহ-সম্পাদক শ্ৰীযুত সমীৰণ ফুকন ডাঙৰীয়াক আমি উদযাপন সমিতিৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। নিতৈ পানীধিং আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন বৰুৱাই তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব। আমাৰ বিলুম আৰক্ষী থানাৰ বিষয়া ৰাজীৱ আহমেদ ডাঙৰীয়া তেখেতকো আমাৰ মঞ্চত বিচাৰিছোঁ। তেখেতে আমাক এই অনুষ্ঠানটো আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট উৎসাহিত কৰিলে, তেখেতক আমি মঞ্চত বিচাৰিছোঁ। আমাৰ মুখানা দুআষাৰ ক'বৰ বাবে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্টত মোক জনাবলৈ নাপাহৰিব। বাই বাই।